ভাগৱত মূৰ্তি প্ৰথম দ্বিতীয় স্কন্ধে চৰণ তৃতীয় চতুৰ্থে ধাৰ হয় অনাবিদেশে পঞ্চমে ষষ্ঠমে সপ্তমে অষ্টমে কৰ কমল রামকণ্ঠ দেখে নবমে দশমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৈল মুণ্ড ৰাম হেন ভাগৱতৰ মূৰ্তি মনোহৰ তমালহ দিশ বৰ্ণ শ্যাম কলে প্ৰথম স্কন্ধ প্ৰথম অধ্যায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম জনমাদি স্বাৰ্থে সবিজ্ঞ তেনে ব্ৰহ্মহিদাদি কবয়ে মূৰ্জন্তি যৎসুৰয় তেজোবৰিমিদং যথা বিনিময় যততি সৰ্গহমিহা ধানাসন্ন সদা নিৰস্ত কুহকং সত্যং পৰং ধীমহি ধৰ্ম প্ৰজিতব কৈত হত্যং পৰমং নিৰ্মং শৰণং সতাং বেদং বাস্তৱ মত্ৰ বস্তু শিৱদং তাপতয় মূলনম শ্ৰীমৎ ভাগৱতে মহামুনি কীৰ্তে কিংবা পৰশ্বৰ সদ্য হেদ্য বৰদ্ৰত কীৰ্তি সুশোভিতৎ নিগম কল্পতৰু গলিতং ফলং সুখ মুখাদমিত দ্ৰব্য সংযুক্তম পিবতং ভাগৱতং ৰসমালয় মহোৰসিকা ভুবি ভাবুকা হৰি ৰাম 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 ৰাম। মংগলাচৰণ আৰু ঋষিৰ প্ৰশ্ন। ৰাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্যকুৰ মহাদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ নমো নমো মধুমৰ ৰিপু মহাহৰি অন্তৰ্জয়তময়াতি হৈ যাক স্মৰি ৰামে সমস্তে জগত উদ্ধক যায় নাম হেনয় কৃষ্ণক কৰ সহস্ৰ প্ৰণাম। ৰাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি
হৰিক স্মৰণে আৰম্ভ সিদ্ধি পৰীক্ষিত মুখ্য কথা দাপৰ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত কহিলা ৰাজাত মহামুনিন্দ মহন্তে ৰাম সংক্ষেপে কৰিয়া উধাৰিয়া তাৰ হাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষা ক্ষেত্ৰ মহাপুণ্যস্থান এটা কইলা ৰচি দিলে মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে নজানি ৰামে আৰম্ভিল যজ্ঞ আশী সহস্ৰ বছৰ ৰাম হোম ধুমে ধূম্ৰ বৰ্ণ ভৈল কলে অৰহ যিটো কৰ্ম কৰোঁ আত নাহিকে বিশ্বাস আপোনাৰ আয়ুসক কৰিল ব্যৰ্থ নাশ ৰাম সম্পত্তি তুমি খিনি চিন্তিও কমহায়িত ৰাম কৰায় কপান কৃষ্ণ চৰিত্ৰ অৰমিত ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি শ্ৰৱণ কীৰ্তন ইহা কন জানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰ ৰাম ইহাতেহে আমাৰ মিলিল মহাভাগ তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ ৰামে যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ৰাম ভকতৰ সংকল্প কোনো হিতুল আকাশে আকাশে সংসাৰে ৰবি ৰথ যে বায়ু সূৰ্যৰ লগত হৰয় জগত হৰায় ৰামে কক্ষণ মানে যিটো শুনয় কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা ৰামে কৃষ্ণ তয়ৰ প্ৰিয়া আমি কৰোঁ কৰ্ম যত ৰাম তাতো নানা বিঘ্নি আছে জানিল মনত এতেকে প্ৰিয় কৃষ্ণ চৰিত্ৰ অৰ্মিত শ্ৰৱণ মাত্ৰকে যেন কীৰ্ত কীৰ্ত ৰাম জাগ যোগ যজ্ঞ কৰি দুখ পাইল মাত্ৰ ৰাম আবে কৰি মহা ভাগৱত ৰাম মহাভাগৱত শাস্ত্ৰ ৰাম কৃষ্ণ কথাইটো অমৃতটো কৰি সাদ শুনো সুত সুক পৰীক্ষিতৰ সম্বাদ ৰাম যাৰ ঘোৰ চলে
আকাশৰ পথে ৰাম সহাগৰা পৃথিৱী যে নীলাই একে ৰথে নাৰদৰ আগমন ৰাম দিনে কপৰ্বত পৰাশৰ সুতৰিষে বদৰিকা সমতয়া চন্দ্ৰ ব্যাস বসে ৰাম গোলথ গোল মন নাহি সুখ শান্তি নপান্ত উপায় এক মনে গুণী গান্ধিয়ে ব্ৰহ্ম জ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কৃষক মনত মিলে দুখ ৰাম মুখে আছে বসি হোৱা নিশবদ সেই বেলা তৈতে আহে মিলিলা নাৰদ ব্যাস নাৰদৰ সংবাদ হাতে বিয়াতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অতি শ্ৰাম ৰাম প্ৰেমেৰ বৈচিত অতি ৰোমাঞ্চ শৰীৰ ধাৰায় শ্ৰৱন্তে আছয় নয়ন ৰাম তুলন্ত মন্ত্ৰত মহা হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত ৰাথে বেথে উঠিলা ধৰিয়া কীৰ্তঞ্জলি পৰম গৌৰৱে ঋষি কৰি আহে ৰামে ৰামে দিৰন্ত আসন আনি বসি ভাৰতৰে ৰাম পাদ্য অৰ্ঘ্যে গন্ধে ধূপে পূজিলা সাদৰে ৰাম প্ৰণিপাতে পূজি পুছিলা কুশল আগমন নাৰদে পুছিলা পাছে ব্যাসত বচন ৰাম হাসিয়া বুলন্ত ঋষি কহি অবিতান্ত কিবা হেতু নাহিকে তোমাৰ চিতহান্ত মহা উচপিচ কিয় থিৰ নুহিচিত ৰাম মহন্তৰ সেয়ে মোহিত কিনো বিপৰীত ৰাম চাৰিও বেদৰ কৰিলা শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ কৰিলা ভাৰত পুৰাণ স্তাদশ ৰাম জগতত ব্যাপিলে তো মাৰ মহাজ ৰামকৃষ্ণ ৰাম ৰমাকো সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমাৰ কেন অসন্তুষ্ট চিত ৰামে কহিও কৰি সিমুত ইহাৰ কাৰণ শুনি প্ৰাণীপাত ব্যাসে বুলিলা বচন হওঁ যদি আমি বেদ শাশ্বত পাৰ্গত এ ৰাম হন্ত মহাসিদ্ধে ব্ৰহ্ম আপুনি সাক্ষাৎ তথাপি নগৈছে মোৰ মনে অসন্তোষ নাপাওঁ মৰিষি কিবা কৰি আছো দোষ ৰাম আপুনি অগাধ বিদ্যে অংশ অৱতাৰ
পচতো মাতকৈও কাৰণ ইহাৰ ৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা হবে জগতকে নাশ ৰাম নিৰন্তৰে পশুৰলো আইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান ৰাম আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম ৰাম নুবুজিলা তুমি বেদৰত ৰাম গৰিত কৰ্মকো কৰিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাছিল সমলে ৰাম স্বভাৱতে ৰাম লম্পত বিষয়ত অনুৰাগ ৰাম স্বৰ্গ পাইব বুলি ৰঙে কাটে হাসাগ ৰাম কৰৈ নানা হিংসা ধৰ্ম নানা বেদ পূজে ৰাম পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বাক্য কন মানে ৰাম বোলয় উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত ৰাম প্ৰকৃতি কহিলা তুমি অনাইছে ধৰ্মক নকৈলা প্ৰত্যক্ষ কৰি কৃষ্ণ কীৰ্তন ৰাম সিজিল তোমাৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত তব সেহি অভিপ্ৰায় ৰাম মোৰ উপদেশ কৰা ভাগৱত শাস্ত্ৰ ৰাম প্ৰচাৰ উপ গোবিন্দৰ গুণ নাম মাত্ৰ ৰাম শ্ৰৱণ কীৰ্তন মাত্ৰ কৰো কাহানি শেষ দুৰহক তোমাৰ মনৰ মহাক্লেশ যদ্যপি হে ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তত মহাশ্ৰেষ্ঠতৰ ৰাম যত কীৰ্তনত আতি ৰাম তুষ্ট হন্ত ৰাম ভকতে যতে গাৱৈ গুণ নাম চয় তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময় ৰামে হেন জানি ব্যাস ঋষি তুমি সৰ্বজান ৰাম নিম্মেক হাস্য কৃষ্ণ চৰিত্ৰ প্ৰধান যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট কৰ্তকো কৰি সিটো অপবিত্ৰ ৰাম কাকতুল্য কামী পুৰুষৰ তাতৰতি ভকতৰ নাই তাত বিলাসমতি যিটো বাক্যে আছে গুণ নাম মাধৱৰ যিটো বাক্যে হৰে পাপ জন সমূহৰ ভকতি বিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ
কহিলো স্বৰূপে বেদান তৰত আবে অনাদৰি ৰাম আবে অনাদৰি জ্ঞান সধৰ্ম নিশেষ কেৱলে দিয়ক ভোক চিৰয় উপদেশ ভকতিহে কৰে সংসাৰৰ বন্ধনাশ ভকতিৰ প্ৰভাৱ শুনিয়ৰে সেই ব্যাস ৰাম ধৰ্ম ৰামেশ্বৰ ধৰ্ম কতে জীভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি ভৈল ভ্ৰষ্ট যদি বা অলপতে ভৈল প্ৰাণ জানা নাই তথাপি তাহাৰ কল্যাণ উদ্ধবাহু কৰি কৰো অংগীকাৰ অধম জাতিটো যদি জন্ম ভৈল তাৰ আমি জ্ঞানীটো কৰ্মীটো কৰে তথাপি অধিক দেৱৰ বন্দনী যিটো ভকতিৰ শিক ৰাম হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰ যতন কালে কৰ্ম মিলাইবে ক বিষয়ৰ সুখ উপদেশী লোক হওক কৃষ্ণ কহন মুখ নাৰদৰ পূৰ্বজন্মৰ কথা উপৰে জন্মৰ কথা শুনিও আমাৰ আছিল আমি দ্বিজ দাসীৰ কুমাৰ কৃষ্ণৰ ভকত চাৰি পৰম সন্যাসী বঞ্চিলা বাৰিষা ব্ৰহ্মণৰ ঘৰে আহি পাঁচ বৰি হৰ আমি অবোধ চৱাল পাঁচিলে ধৰ্মনীতে সম্বাৰ আল শুনো কৃষ্ণ কথা নিতে কৰন্ত কীৰ্তন সম্বাৰ কৰোঁ আৰু উচিষ্ট ভোজন গুচাইল মনৰ মল সমস্ত সংগতি কৃষ্ণ হেন দেৱত পাইল মোৰ মতি ৰুতি দিনে গাইল ৰাতি দিনে গাইল কেশ গুণ যশ মনত উপজি আহে কৃষ্ণ কথা ৰস নয়নৰ জৰে নিৰতনু ৰোমাঞ্চিত ভকতৰ সংগ পবিত্ৰ ভৈল চিত বাৰিষা বঞ্চি আচাৰি কৰিলা গমন হেন দেখি মোৰ উত্ৰাৱল কৰে মন পাছে পাছে যাওঁ কৰি কাতৰ শেষ ৰাম গুৰু হব কিছু দিও মোক উপদেশ হেন বাপটোকে সংসাৰ কতৰো আমি শুনিয়া সদয় ভৈল চাৰিও সন্যাসী উলটি ধৰিয়া মোক কৰিলা আশাস পৰম ৰহস্য কথা কৰিলা প্ৰকাশ কহিলন্ত ঈশ্বৰ ভক্তি মহাজ্ঞান ৰাম যেন অন্ধলাক দিলা দিব্য চক্ষু দান
বান্ধ কৃষ্ণ কময় ভৈল পৰিচয় ৰামানদেৱ ধৰ্মক দেখিল মায়াময় আচিৰন্ত বৃদ্ধ মাতৃ পতি পালি মোক দংশিলেক সৰ্পেতে গল পৰলোক হেন দেখি আমাৰ উদাসব হৈল মন ৰাম উত্তৰ দিশক লাগি কৰিলো গমন এৰাইলো নগৰ গাম নদী নদ দেশ ঘোৰ অৰণ্যত যিটো আপুনি প্ৰৱেশ ৰাম বন মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ স্নান প্ৰাণ কৰি ভৈল সুস্থ কালে ৰামাসনে বহিল শেষ অস্বস্থ তলতে কৃষ্ণক চিন্তিবে লৈল হৃদয় কমলে ৰাম উপজিল প্ৰেম আতি দ্ৰৱ ভৈল চিত ঝুৰে নয়নৰ নিৰতনু ৰোমাঞ্চিত দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তি কহ ৰামে কৰন্ত প্ৰকাশ কোটি ছন্দটো অধিক আনন্দ সিন্ধুত মন মজিল আমাৰ গুচিল মনৰ মোৰ মোহংকাৰ ৰামে কতক্ষণে প্ৰভু পাছে ভৈল অন্ত ধ্যান কৃষ্ণকনে দেখি দুনাই ধৰ ধ্যান ৰাম তথাপি নপাহলাগে মাধৱ বান্ধক কান্দিল অনেক শোক খেলে ফুটে বুক এখনে আহিলা হৃদয়ত দেখা দিলা কৈ গৈলা বন্ধু বুলি ঢাকুৰি লহিয়া অনন্তৰে আকাশত শুনিলো বচন ৰাহাৰি ওক মূৰ লাগি বালে কন্দন ৰামে নতু গোছে সমকে মনৰ মলজত নপাইবা তো নপাইবা মোক দেখাৰ জন্মত মোৰ নাম গুণ মাত কৰি কীৰ্তন পাইবাৰ জল জনমত সদা দৰিখন ৰামে হেন শুনি ভৈল মোৰ মন হাম লাজৰি ফুৰু গাই কৃষ্ণ গুণ নাম ৰাম কৃষ্ণৰ চৰিত্ৰ চয় কুমৰ মনত ৰাম অনন্তৰে কাল আশী ভলা উপগত পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে পাইলো পাৰি সদিতনো ভকতিৰ বলে সেই সময়ত আশী মিলিল প্ৰলয় প্ৰৱেশিল গয়া মই ব্ৰহ্মাৰ হৃদয় ৰাম তাহান্তে মানস পুত্ৰ হুয়া ভৈল জাত দেখা ভকতিৰ কিনো মহিমা সাক্ষাৎ ৰাম ভকতিৰ প্ৰভাৱ কহন্তে অদ্ভুত ভৈল অৱতাৰ মই হুয়া আশী সুত ৰাম মহাহৰি প্ৰসাৰে তৰিল ঘৰ মায়া হেন জানি ব্যস জগতকে কৰা দয়া ৰাম কৃষ্ণ গুণ নাম ধৰ্ম কৰি বেকত শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত এহি বুলি ৰাম এহি বুলি ভৈলা মুনি স্বৰ্গত প্ৰৱেশ
ব্যাস শান্ত চিত ভৈল পায় উপদেশ ৰামকৃষ্ণৰ কি মুক্তি কপাছে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান ৰাম বাম পাশে মায়া দক্ষিণত ভক্তি মাৱ দেখি ব্যাস ঋষিৰ মাংস ভয় লগাও ৰাম মায়ায়ে বান্ধন্ত ভক্তি মাতি মেলা অন্ত দুহানো মধ্যস্থ ভাৱে আশা ভগৱন্ত বন্ধৰ মুখৰ হেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি পৰমৰ ৰহস্য মহাভকতিৰ পন্থ ৰাম শুকক পাইলা এইটো ভাগৱত গ্ৰন্থ প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ অৰ্থ ৰাম গৈল ব্যাস নাৰদ সম্বাদ এইটো কথা শুনা ভাগা সভাসদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনি অমত ৰাম হুয়া এক শৰণ যিটো জনে শুনে আক পাৱৈ পৰম পদ সুখে নিস্তৰে মায়াক বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম চোকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে ৰাম জানি এক চিতে নিতহে শুনা কৃষ্ণ কথা ইহে ন মনুষ্য জন্ম নকৰি বৃথা ৰাম বিজুলি চমক যেন জীৱনয় থিৰ কৈতকে তীক্ষণে পৰে ইহে ন শৰীৰ ৰাম প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত কৃষ্ণ গুণ নাম ইহে পৰলোক বিত ৰাম জানি হৰি ভকতিত তেজি আলাস আৰ কি মনুষ্য হইবা এৰাইতো আখ ৰাম সতৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কয়ে বোলা ৰাম 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 দুলৰি আহি গ'ল নহয় দুহাই তেনে আমি গুৰু প্ৰমুখ্যে সমস্ত ভকত বৈষ্ণৱ আইসকলকে কৰি আমি সেৱা ধৰাইছোঁ কৃষ্ণ আমি বহাৰিবলৈ আৰম্ভ কৰিছোঁ কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম জানি হৰি ভকতিত কি মনুষ্য
কৃষ্ণৰ কিং কৰে কহে বোলাৰা মৰা অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পহিলোকৰণ আন গতি নাহি কেমৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত এই পাঠভাগী যিৰূপে পাঠ কৰিব লাগিছিলে তৎৰূপ পাঠ কৰাত আমাৰ অনেক অপৰাধ হৈছে শত সহস্ৰ কোটি অপৰাধ মৰ্ষণ কৰি মোৰ প্ৰভু ভগৱন্তই নিজ পাঠভাগী যেন নিজ কৰুণা গুণা শুদ্ধ কৰি শুদ্ধ চিতে গঢ়নীয় কৰি লৈ সেয়ক সমস্তৰ মনৰ সৎবাঞ্চিত পূৰণ কৰে যেন এইখিনি প্ৰাৰ্থনা আৰু লগতে শ্ৰৱণ কীৰ্তন কৰ্তাসকলৰ প্ৰতি প্ৰভু ভগৱন্ত প্ৰসন্ন হৈ এনেধৰণে শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে সভাপতিকে যেন মহাকৃপা দান কৰে এইখিনি ভগৱন্তৰ চৰণত সেৱা ধৰাই শ্ৰীকৃষ্ণ হৰি